close till I get up. Time is barely on. হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে সকলোকে নতুন বছৰৰ বহুত শুভেচ্ছা জনালোঁ, কাৰণ আজি হৈছে 1 জানুৱাৰী আৰু মই গৈ আছোঁ ইকো পাৰ্কলৈ। গতিকে ব'লক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আজিৰ দিনটো মই কেনেকৈ পাৰ কৰোঁ। Abrázame toda la noche, no nos queda mucho tiempo más. No quiero perder lo que queda. আহি পালোঁ বিশ্ব বাংলা গেট আৰু সেই ৰাউণ্ডটো দেখিছেনে? ৰাস্তাৰ ওপৰত তাত আচলতে এখন ৰেষ্টুৰেণ্ট আছে আৰু এইখন হৈছে কলকাতাৰ একমাত্ৰ হেংগিং ৰেষ্টুৰেণ্ট আৰু এই জেগাখিনিৰ নাম হৈছে নাৰকেল বাগান। গতিকে আপোনালোক যদি কোনোবা কলকাতা আহে তেতিয়া নিউ টাউনৰ ফালে আহিলে এবাৰ ইয়াত আহি যাব আৰু লগতে মোকো লগ কৰি যাব। Oscuridad hasta que me convierta en rayos y más y más. Hold me close till I get up. Time is barely on our side. তো আহি পাই গ'লোঁ ইকো পাৰ্ক। এইখন হৈছে গেট নাম্বাৰ 3। আচলতে গেট নাম্বাৰ 1 আৰু 2ত ইমান ভিৰ আছিল যে আমি গেট নাম্বাৰ 3 পালোঁহি, কিন্তু ইয়াত আহি দেখিছোঁ ইয়াতো একেই লাইন টিকেটৰ বাবে। গতিকে আহিলোঁ যেতিয়া সোমাবতো লাগিবই, গতিকে চাওঁচোন কি হয়। We'll go through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go. ভিতৰলৈ বাৰু যেনে তেনে সোমালোঁ, কিন্তু ভিতৰত চাওক না, মানুহ চাওক। পাৰ্কতে আছোঁ নে ক'ৰবাত মেলাতে আছোঁ ধৰিবই পৰা নাই, ক'ত যাওঁ কি কৰোঁ লাগিছে। গতিকে এইফালে লাইনত সোমাই দিছোঁ ৰাইজৰ লগতে। ব'লক গৈ থাকোঁ আগলৈ। Finding life along the way, melodies we haven't played. No, I don't want no rest. ক'ত গৈ আছোঁ নাজানো, মুঠতে গৈ আছোঁ আৰু যদি আপোনালোকে মানুহ দেখি ভাবিছে এইখন একেবাৰে সৰু পাৰ্ক এখন, গতিকে সেইটো একেবাৰে ভুল, কাৰণ এইখন হৈছে ৱেষ্ট বেংগলৰ ভিতৰত আটাইতকৈ ডাঙৰ পাৰ্ক। ভাবক ইমান ডাঙৰ পাৰ্কখনত ইমান বেছি মানুহ। We'll go through the wastelands, through the highways, till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways. বাইদেউ কেনেকুৱা লাগিছে কৈ দিয়ক। ভাল লাগিছে ইমান মানুহ বহিবলৈ জেগা নাই, ভৰি বিষ ভৰি বিষ হৈ গৈছে। চাহ খাই লওঁ, তাৰপিছত অলপ আগলৈ গৈ আছোঁ। অকণমান বহি লৈ চাহ খাই ল'লোঁ আৰু বহিবলৈ বা উঠিবলৈ মন যোৱা নাই, কাৰণ বহুত ভাগৰ লাগিছে। আৰু মোৰ লগত যে অলপ আগত কথা পাতিছিলে তেখেত আমাৰ তাৰে হয়, যোৰহাটৰ। তেখেতো ভিক্টাম কেঞ্চাৰৰ সৈতে যুঁজি আছে যোৱা বছৰৰ পৰা। গতিকে আপোনালোকে মোৰ কাৰণেতো সকলোৱে প্ৰাৰ্থনা কৰি সিহঁতৰ কাৰণেও প্ৰাৰ্থনা কৰিব যাতে সোনকালে আৰোগ্য হয়। এইফালে ৰ'জ গাৰ্ডেনখন ইয়াতে ষ্টাৰ্ট হৈছে। ইয়াত বহুত ধুনীয়া ধুনীয়া বেলেগ বেলেগ ৰঙৰ গোলাপ ফুল ফুলি আছে। মাজেদি এটা ৰাস্তা আছে আৰু ৰাস্তাৰ ছাইডত বহুত ধুনীয়াকৈ গোলাপ ফুল লগাইছে। বেলেগ ফুল নাই, ইয়াত অকল গোলাপেই আছে আৰু বহুত ভাল লাগিছে দেখি। বিশেষকৈ এই ৰংটো যে এইটো হৈছে একদম যিটো তেজাল ৰঙা ৰং, সেইটো ভাল লাগিছে চাই। কিন্তু ফুল চাই থাকোঁতে দেখিছোঁ এইফালে মাহঁত উঠিছে, গতিকে মাহঁত যদি গুচি যায় মই মানুহৰ মাজত মাহঁতক বিচাৰি পোৱাটো বহুত টান হ'ব, কাৰণ মাহঁত তাত বহি আছিলে আৰু মই এইফালে অকলে আহিছিলোঁ। যাওঁ এতিয়া লৰালৰিকৈ মাহঁতক পিছে পিছে। আৰু মই যিটো ভাবিছিলোঁ সেইটোৱে হ'ল, মই গৈ মাহঁতক নাপালোঁগৈ, হেৰাই থাকিলে মানুহৰ মাজত। বহুত দেৰি বিচাৰিলোঁ, ফোন কৰি আছোঁ কিন্তু পোৱা নাই। লাষ্টত এই ৰাস্তাটোত এতিয়া বহি আছোঁ, কাৰণ মাহঁতে যদি মোক বিচাৰি আহে এইফালেদি আহিব। মাহঁতক বাৰু চাই থাকিম, লগতে কেইটামান কথা কৈ থাকোঁ আপোনালোককো। আমি য'ত আহিছোঁ এইখন হৈছে ইকো টুৰিজম পাৰ্ক। ইয়াত চাবলগীয়া বহুত কিবাকিবি আছে আৰু বহুত ডাঙৰ হয় পাৰ্কখন। মুঠ 6খন গেট আছে, তাৰে যিকোনো এখন গেটেদি আপোনালোকে সোমাব পাৰিব। আৰু সোমাবৰ কাৰণে ইয়াত টিকেট কৰিব লাগে 30 ৰুপিজৰ। 30 টকাত মাত্ৰ আপোনালোকে সোমাব পাৰিব আৰু
খোজকাঢ়ি ঘূৰিব পাৰিব পাৰ্কখন, কিন্তু যিবিলাক বেলেগ বেলেগ এক্টিভিটিজ আছে সেইবিলাকৰ কাৰণে ইয়াত এক্সট্ৰা পে' কৰিব লাগিব। ধৰক আপুনি ব'টিং কৰিব বিচাৰে বা চাইক্লিং কৰিব বিচাৰে বা আপুনি পাৰ্কখন খোজকাঢ়িব নোৱাৰিলে বাছত ঘূৰিব বিচাৰে, সেইবিলাকৰ কাৰণে এক্সট্ৰাকৈ পে' কৰিব লাগিব। আৰু ইক' পাৰ্কৰ মুখ্য আকৰ্ষণটো হৈছে 7 Wonders, মানে পৃথিৱীৰ যি 7টা আচৰিত বস্তু আছে একেটা বাউণ্ডেৰীৰ ভিতৰতে গোটেইকেইটা বনাই দেখাবলৈ চেষ্টা কৰা হৈছে। আৰু সেইকেইটা আছে গেট নাম্বাৰ 4ৰ ওচৰত। তাৰমানে প্ৰত্যেকখন গেটৰ পৰা এইখন গেটলৈ যাবলৈ হ'লে আপুনি প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়িব লাগিব। গতিকে ভাবি চাওক, ইমান ডাঙৰ পাৰ্কখনত আজি ক'তো থিয় হ'বলৈ জেগা নাই, তাৰমানে কিমান বেছি মানুহ আহিছে। ইমানখিনিকে জনাইছোঁ এতিয়া, আৰু যদি কিবা মনত পৰে জনাম, গতিকে ভিডিঅ'টো চাই থাকক। তাৰ আগত এতিয়া মই মাহঁতক বিচাৰি লওঁ, কাৰণ মাহঁতক যদি বিচাৰি নাপাওঁ মোৰ ফালে আজি 12 বাজি যাব। বিচাৰি পালোঁগৈ যেনে তেনে, আৰু এতিয়া আহি আছোঁ গেট নাম্বাৰ 2 ফালে। আৰু ভাগৰ লাগিছে বহুত খোজকাঢ়ি কাঢ়ি, কিন্তু উপায় নাই, ঘৰলৈ যাবলৈ হ'লেতো গেটৰ ওচৰলৈ যাবই লাগিব। আৰু ইফালে মোৰ পিছফালে দেখিছেনে বহুত ডাঙৰ পুখুৰী এটা আছে, আৰু তাত হেনো এটা আইলেণ্ড আছে, আৰু তাত বিভিন্ন ধৰণৰ কটেজ আছে, ৰেষ্টুৰেণ্ট আছে, এইবিলাক আছে, কিন্তু মই গৈ পোৱা নাই বাৰু, কোৱা শুনিছোঁ। গতিকে আপোনালোক কেতিয়াবা আহিলে যদি বিচাৰে ইয়াত ৰাতিও থাকিব পাৰে। ৰেষ্টুৰেণ্টৰ ফালে গৈছিলোঁ, আৰু ইয়াত হেনো আজি দাদাই বনাইছে বটুৱাই বিৰিয়ানী, তথাপিতো মানুহক দি শেষ কৰিব পৰা নাই। মানে বিৰিয়ানী খাবলৈ হ'লে বহুত দেৰি লাইন পাতিব লাগিব, আৰু আমাৰ হাতত ইমান সময় নাই যিহেতু ৰাতি হ'ব হৈছে। ঘূৰি ঘূৰি এতিয়া জেগা এটা পাইছোঁ, বহি লওঁ আৰু কিবা কিবি ঘৰৰ পৰা আনিছিলোঁ খাই লওঁ। ইয়াত কিনি খোৱাৰ মানে আজি সাধ্য নাই, ইমানেই ভিৰ। ঘৰৰ পৰা উলিয়াই ল'লোঁ পুৰি আৰু পনীৰ চব্জি। এনেও বাৰু মই বেছিকৈ বাহিৰৰ বস্তু নাখাওঁ, কিন্তু আজি যদি পালোহেঁতেন মাহঁতে খাব পাৰিলেহেঁতেন, আৰু ময়ো খালোহেঁতেন চাগে নতুন বছৰ বুলি, কিন্তু এতিয়া উপায় নাই, এয়াই খাব লাগিব, খাই লওঁ। ৰাতি হৈছে যদিও মানুহ কমা নাই, মানুহ বেছি হৈছে যেনে লাগিছে। বহুত মানুহ আচলতে ৰাতি আহে ইয়ালৈ, কাৰণ দিনত ইক' পাৰ্কখন যিমান ধুনীয়া, ৰাতি তাতকৈ বেছি ভাল লাগে। আৰু বহুত কিবা কিবি চাব লগা আছিল, কিন্তু চোৱাও নহ'ল আৰু আপোনালোককো দেখুওৱা নহ'লে, কাৰণ দেখিছে ইমান মানুহ, গতিকে আজি দেখুওৱাটো সম্ভৱ নহ'লে। বিশেষকৈ ইক' পাৰ্কৰ যিটো মুখ্য আকৰ্ষণ আছিলে 7 Wonders, সেইফালেই আমাৰ যোৱা নহ'লে। গতিকে মোৰ আগৰ কেইখনমান ফটো আছে ৰাতি মৰা, সেইকেইখনকে শ্বেয়াৰ কৰিছোঁ। চাওক আপোনালোকে ৰাতি তাজমহলটো কিমান ধুনীয়া লাগে। লাইট জ্বলা আৰম্ভ কৰিছে, আৰু সেই বিল্ডিংটো দেখিছেনে মোৰ পিছফালে, সেইটো হৈছে মাদাৰ চুৱেক্স মিউজিয়াম। তাত গ'লে আপুনি ইণ্ডিয়াৰ আৰু ভাৰতৰ বাহিৰেও যিমান ষ্টাৰ আছে আপুনি চবকে লগ পাব, কিন্তু ষ্টাৰবিলাকে আপোনাৰ লগত কথা নাপাতে, কাৰণ সেইবিলাক আচলি নহয়।
বাৰু যি নহওক এতিয়া ঘৰলৈ যাব লাগে গেট নাম্বাৰ 1ৰ ফালে আহি আছোঁ আৰু এটা কথা ক'ব খুজিছোঁ আপোনালোকৰ বহুতেই নিশ্চয় জানে বা বহুতে হয়তো নাজানিব পাৰে মই কলিকতা ফুৰিবলৈ অহা নাই মই 1.5 বছৰ ইয়াত আছোঁ আৰু মোৰ কেঞ্চাৰৰ ট্ৰিটমেণ্ট হৈ আছে গতিকে মই নাজানো এইটো ভিডিঅ' মই দিব পাৰিম নে নোৱাৰিম বা কেতিয়া দিব পাৰিম কাৰণ কাইলৈৰ পৰা মোৰ কণ্টিনিউৱাছলি এসপ্তাহমান ডক্টৰ এপইণ্টমেণ্ট আছে তো দেৰি হ'ব পাৰে গতিকে তথাপিতো চেষ্টা কৰিম যিমান পাৰোঁ সোনকালে দিবৰ কাৰণে আৰু আহি এইফালে পালোঁ এক্সিট এতিয়া এইফালে ওলাব লাগিব কিন্তু নাজানো এতিয়া উবেৰ বুক কৰিব পাৰিম নে নোৱাৰিম কাৰণ ফোন যোৱা নাই আৰু উবেৰৰ ড্ৰাইভাৰৰ লগত যদি ফোনত কণ্টেক্ট কৰিব নোৱাৰোঁ তেতিয়াহ'লেতো সম্ভৱেই নহয় উবেৰ লোৱা